हेलो फ्रेंड नमस्कार अस्सलामु आलैकुम मोर चेनेल आपलोक सकलोक आदरणी जानाइছোঁ আজি মই দেখাম মই লগোৱা কিছুমান ফুল গছ আহক চাওক এইটো প্ৰথমতে দেখাইছোঁ মোৰ কেলেথিয়া ইয়াত আছে এটা বনজাতীয়টো কি নাম নাজানো মই তাৰপিছত ইয়াত আছে একজোৰা এইটো ৰঙা কালাৰৰ একজোৰা তো কিনি আনা পাজলৈকে ফুল ফুলাই নাই তো নাৰ্সাৰী মানুহজনেহে কৈছে ৰঙা হয় বুলি আৰু ইয়াত আছে মোৰ পিংক কালাৰৰ একজোৰা এইটো ফুল ফুলিছে আৰু কলি আহি আছে আৰু ইয়াত আছে মোৰ পাছলেন এইটো ফুল চাগে সব বহুতৰে ঘৰত আছে ভাল লাগে এইটো বহুত কালাৰৰ ফুলি পোৱা যায় আৰু ইয়াত আছে মোৰ ফিটনিয়া আৰু এইটো মই লগাইছোঁ মোৰ ঘৰতে বেয়া হৈ যোৱা বাটি এটাত মই ইয়াক ৰং কৰি পিছত লগাইছোঁ ইয়াত আছে মোৰ হেঙিং প্লান্ট ইয়াৰ পাতটো ধুনীয়া এতিয়া বেছি ভাল হোৱা নাই এনেই পাতটো মৰম লাগে একে মকৰা জালৰ নিচিনা বগা হৈ যায় পাতবিলাক আৰু এইটো পল হাৰ্টৰ ফুলৰ নিচিনা ফুলকেইটা ফুলে এতিয়া মোৰ হৈ গৈছে ফুলটো হেঙিং প্লান্ট আৰু ইয়াত মোৰ ফিটনিয়া ইয়াত সেউজীয়া আৰু ৰঙা কালাৰৰ ফিটনিয়া ইয়াত আছে মোৰ এইটো নাম মই নাজানো এইটো গছৰ চাক ইয়াৰ ফুলকেইটা হ'লে গোটেই গছজোপা ভৰি গ'লে ভাল লাগে এই নতুনকৈয়ে ৰুইছোঁ এইবোৰ বেছি দিন হোৱা নাই ৰোৱা এইটোৰে একে প্ৰজাতিৰ এয়া এটা সেউজীয়া এইটো নতুনকৈ ৰোৱা একেই এইটো ক'লা পাত এইটো আৰু সেউজীয়া কিন্তু ইয়াৰ অকণমান এইখিনিৰ পৰা ছিঙি অকণটো লগাই দিলে আকৌ হৈ যাব ইয়াৰ বেছি নালাগে এইজোপা গছ মই কিনি অনা নাছিলোঁ নাৰ্চাৰীৰ পৰা ফুল গছ কিনোতে তাৰে অকণমান ছিঙি মোক দিছিলে এনেকুৱা অকণ দিছিলে তাৰপৰাই এতিয়া মোৰ ইমানখিনি হৈছেগৈ চব কিমান হৈছে এই অকণমানেই দিছিলে ইমান বাঢ়িছে তাৰপিছত আৰু আছে চাওক ইয়াত আছে মোৰ টেংগল হাৰ্ট এই টাবটো মই নিজে চিমেণ্টেৰে বনোৱা টেংগল হাৰ্ট ইয়াত আছে মোৰ এটা মিনি গোলাপ গোটেই পাত সৰি পৰিলে গছজোপা পাতবোৰ বেমাৰ লাগিছে এয়া এটা ফুল কলি লাগি আছে এইটো ইয়াতো আছে এটা গোলাপ এয়া এইটো আব্ৰাকাডাব্ৰা ইয়াতো এটা গোলাপ এইটো হালধীয়া ফুল হয় ফুল ফুলি আছে আৰু ফুলবোৰ আন চিজনত সৰু হৈছে ডাঙৰ ফুলে অলপ বেমাৰ লাগিছে পাতবোৰ চব ক'লা পৰি গৈছে গোটেই পাত সৰি পৰিছে এজোপা গছ আকৌ নতুন কুঁহি ওলাইছে
মই তো ফাংগিচাইড দিব পৰা নাই, নিমল দিব পৰা নাই। বৰষুণ পৰি আছে ইয়াত কেইদিনৰ পৰা। এতিয়া দিলে চব ধুই যাব, সেইকাৰণে দিব পৰা নাই একো। এই চব পাতবিলাক চুলি সৰি যায়, চুলি সৰি যায়। এইটো অৰেঞ্জ কালাৰৰ ফুল হয়, অৰেঞ্জ ভাল লাগে, ডাঙৰ ডাঙৰ হয়। ইয়াত আছে গোলাপ, এইটো ৰাণী কালাৰৰ। গছৰ পাত চাত নাই একো, যিখন আছে বেয়া, চব বেয়া হৈ গৈছে। এইটো ৰাণী কালাৰৰ ফুল, ডাঙৰ ডাঙৰ। ইয়াত আছে 9 o'clock, এয়া ফুল ফুলি আছে। ইয়াত আছে এডিনিয়াম, ইয়াতো 9 o'clock, এইবিলাক বেয়া হৈ গৈছে, কেইটা মৰি গৈছে। ইয়াতো 9 o'clock ফুলি আছে, পলিবেগত লগাই ৰাখিছোঁ কেইটা। ইয়াত আছে আকৌ কচন্দা ফুল ফুলি শেষ হ'ল, এইটো ছিজন শেষ হ'ল। ইয়াত আছে এজোপা, এইটো পেপাৰ মিয়া নিচিনা, পেপাৰ মিয়া নিচিনা ভাল লাগে এজোপা গছ। ইয়াত পাৰ্পল হাৰ্ট, ইয়াত আছে মোৰ কালাঞ্চু প্লান্ট। এইটো ইয়াৰ মাদাৰ প্লান্টটো বানপানীত মৰিলে, গেলি গ'লে একেবাৰে। আৰু বানপানী অহাৰ আগতে মই কাটিং কৰিছিলোঁ, তাৰে এয়া এটা ডালি বাচি গৈছে। এইটো কালাঞ্চু ৰঙা কালাৰৰ, সেইটো অৰেঞ্জ আছিলে, এইটো ৰঙা। ইয়াৰো ডাঙৰ জোপা মৰি থাকিলে। ইয়াৰ কাটিং ৰুইছিলোঁ, সেই 3টা কাটিং বাচিছেগৈ। এইটো হ'ল বস্তা, গছত পাথৰ আছে, এই ৱাল দিবলৈ অনা হৈছিলে, পাথৰ থাকি গৈছে, ভৰাই ৰাখিছোঁ। এইজোপা গছ নাজানো ইয়াৰ নাম কি। আৰু ইয়াত আছে মোৰ মেক্সিকান পিটুনিয়া, ইয়াত মেক্সিকান পিটুনিয়া বগাও আছে, আকৌ নীলা আৰু গুলপীয়া 3টা কালাৰৰ আছে। ইয়াত আছে মিণ্টু মিনি চান্দিনী, এতিয়ালৈকে ফুল ফুলাই নাই। এতিয়া ফুলে জানো, ইয়াৰ কিনি আনোতে ইয়াত 2-3টা ফুল ফুলিছিলে, আৰু ফুলাই নাই। ইয়াত আছে এজোপা ডেচিনা, এজোপা ডেচিনা ডাঙৰ গছ আছিলে, বহুত ধুনীয়া হৈছিলে। আধাখিনি মৰি গৈ শুকাই গৈছে, পাত চাত বানপানীতে চব গছবিলাক এনেকুৱা হ'ল। আমি ঘৰত নাছিলোঁ এমাহত, শুকাই মৰি গৈছে। পানী অভাৰ পানী হৈছিলে, আমি আহিব পৰা নাই। তাৰ গুৰিটো জীয়া আছিলে, তাৰ পৰাই এয়া আগডাল কাটি পেলাই দিছোঁ। আৰু তাৰে মাজৰ পৰা ঘূৰি পৰা ওলাইছে, মাজৰ পৰা জীয়া আছিলে যিখিনি, তাৰপৰাই ওলাইছে এইবিলাক। ইয়াৰ ৰংটো এইটো অহা নাই, ৰ'দত থাকিলে ৰংটো ধুনীয়া হয়। আৰু আছে এইফালে আছে অৰ্কিড, ইয়াত এজোপা একযোৰা, এইটো অৰেঞ্জ কালাৰৰ একযোৰা হয়। এয়া ফুল ফুলি শেষ হৈছে। এইটো মোৰ মাটিত ৰোৱা অৰ্কিড, এয়া ফুল ফুলি আছে, আৰু এইডাল ফুলি শেষ হ'ল। এয়া এজোপা অৰ্কিড, এয়া পখিলা এটা বহি, ফৰিং এটা বহি আছে। মাৰ্কেটৰ 2টা পুলি ওলাইছে, এইফালে 2টা পুলি ওলাইছে। মোৰ ফুল গছবোৰ দেখি কেনেকুৱা লাগিলে, ভাল লাগিলে নাই, কমেণ্ট কৰিব, জনাব। ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। থেংক ইউ।